আজি আমাৰ টপিক হ'ল কনস্পিৰেসি থিওৰি, মুন লেন্ডিং। Okay, moon landing. ফেক অর ট্ৰু? টিম আপ কৰি লোৱা চবে। মুনটো আছে নে বিশ্বাস কৰা নে নাই? এইটো সঁচা নে মিছা মানে মুন লেন্ডিংটো? এইটো আমেৰিকাই এটা কনস্পিৰেসি কৰিছিলে নে সঁচাকে মানে নাছাৰ এটা বহুত এডভেঞ্চাৰ ইভেন্ট আছিলে? তেতিয়াতো হেৰি কোল্ড ৱাৰৰ টাইম আছিলে ন, ইউএছ আৰু ইউএছএছআৰৰ এটা সিহঁতৰ স্পেচ ৰেচ এটা চলি আছিলে। তো সেইটো আমি কনস্পিৰেসি থিওৰিজ বুলি ক'লেও একদম ভুল হ'ব নোৱাৰে, সিহঁতে কনস্পিৰেসি থিওৰি কৰিব পাৰে। তো আমি সেইটোকে ডিছকাছ কৰিম আজি, কিন্তু কনস্পিৰেসি থিওৰি আছিল নে নাই। তো দেৱাশিষ কোৱা, তুমি কি ভাবা? ফাৰ্ষ্ট সিচুৱেশ্যনটো কৈ দিছো, মানে এফালেতো ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ হ'ল, ৱৰ্ল্ড ৱাৰ হোৱাৰ পিছত কোল্ড ৱাৰ হ'ল। কোল্ড ৱাৰ হওঁতে এফালে ৰাছিয়া আছিলে, তেতিয়া ইউএছএছআৰ আছিলে, তাৰপিছত আৰু ইফালে আমেৰিকা। চবে নিজৰ পৰাক্ৰমটো দেখাব বিচাৰে, এনেকুৱা টাইপৰ সুপ্ৰিমেচিটো সুপ্ৰিমেচি দেখাব বিচাৰে। তেতিয়া কি হৈছিলে, সেইখিনি সময়ত যিমান স্পেচ ৰেচ আছিলে গোটেইখিনি ইউএছএছআৰ জিকি আছে। মানে ফাৰ্ষ্ট ছেটেলাইট পঠাইছিলে, স্পুটনিক ৰাছিয়া পঠাইছিলে, ফাৰ্ষ্ট এনিমেল মানুহ পঠাইছিলে, ষ্টনাত পঠাইছিলে, এনিমেলো পঠাইছিলে, লাইকা পঠাইছিলে, কুকুৰ এটা আছিলে ষ্টনাত পঠাইছিলে, ইউৰি গাগাৰি চব হেৰিয়ে জিকি আছে। ইউএছএছআৰে মানে আগবাঢ়ি আছে। সেইকাৰণে কি কৰিলে আমেৰিকাই, মানে এনেকুৱা এটা এইম এটা ললে, যিটো এইম মানে ৰাছিয়া ভাবিব নোৱাৰে, ইউএছএছআৰ ভাবিব নোৱাৰে, এনেকুৱা এটা এইম যে মুন লেণ্ডিং কৰে। সেই মুন লেণ্ডিং প্লেনিং তেতিয়া ষ্টাৰ্ট হৈছিলে যেতিয়া ইউৰি গাগাৰিন যোৱাই নাছিল, তেতিয়া ষ্টাৰ্ট। সেইকাৰণে মানে আমেৰিকাই এনেকুৱা এটা মানে এইম লৈছিলে যিটো মানে ইম্পচিবল, নেক্সট টু ইম্পচিবল। তাৰপিছত সেইটো কিন্তু আমেৰিকাই লাষ্টত এপল' 11 যেতিয়া হ'ল তেতিয়া কৰি দেখালে। আৰু সেইটো ইমান ডাঙৰ মানে কৃতিত্ব আছিলে, ৰাছিয়াই কিন্তু ট্ৰাই নকৰে, বাদেই দিলে। এনেকুৱা আছিলে। তাৰপাছত স্পেচ ৰেচত আমেৰিকা জিকি। তাৰ আগলৈকে মানে নাছাৰ ওপৰত ইমান ফৰেনৰ পৰা ইমান ইম্পৰ্টেঞ্চ পোৱা নাছিলে, আৰু ফাণ্ডিং ইমান অহা নাছিলে, ইভেন নিজৰ গভৰ্ণমেণ্টৰ পৰা ইমান ফাণ্ডিং অহা নাছিলে মানে। কিন্তু যেতিয়া এইটো মানে হেৰিটো হ'ল, নাছা কি কয় এইটো, মানুহ পঠিয়ালে, ষ্টুডেণ্ট পঠিয়ালে, তাৰপিছৰ পৰা ফৰেন ইনভেষ্টমেণ্টটো আহিল, নাছাটা মানে বহুত ডাঙৰ ব্ৰেণ্ড হিচাপে উঠিলে মানে। নাম্বাৰ 1 স্পেচ এজেঞ্চি বনি গ'ল সেইটোৰ পৰা। কনস্পিৰেসি থিওৰিবোৰ চালে কিন্তু বহুত বস্তু এনেকুৱা কনভিন্সিং মানে ফেক্ট খেলে দেখাব, তো লাগে কিন্তু মানে সঁচাকে হয়। যোনটো পাৰ্সপেক্টিভত দেখাই মানে, যাৰ তোমাৰ পইণ্টটো বেলেগ হ'ব পাৰে, তুমিও ফেক্ট কিছুমান দিছা, এনেকুৱা হ'ব পাৰে। মেইনলি মানুহে কি কয় যে একচুৱেলি যোৱাই নাছিলে ন, কোনোবা ইয়াৰ আৰ্থৰে কোনোবা এটা জেগাতে মানে ফটোবোৰ লৈছিলে, আৰু যিটো জেগাত মানে কয় মানে ফটো লৈছে, সেইটো তেনেকুৱা এটা সেম মানে তেনেকুৱা এনভায়ৰনমেন্ট এটা বনাইছিলে মানে ড্ৰিলবোৰ কৰিবলৈ মানে আগতে মানে সিহঁতে নিজে মানে পুৰা বালি চালি তেনেকুৱা থকা মানে ড্ৰিলবোৰ তাত নামি পেলাই কি কৰিব, তো সেই তাতে যদি অলপ চেঞ্জ কৰি ফটোজটো লৈ ল'ব পাৰে, সেইটো কয় মানে। আৰু মানে লাইট সোৰ্সটো মানে ডিফাৰেন্ট হয়, আৰু হেনেকুৱা স্পেচত তোমাৰ লাইট সোৰ্স হেনেকে এবেন্ডেন্ট লাইট সোৰ্সও নাথাকে। আইদাৰ সিহঁতে স্পেচৰ ইঞ্জিন চলাই, মানে পসিবল হয় নে নহয় নাজানো, লাইট জ্বলাব লাগিব, নহলে এনেকুৱা। আৰু ইমানো সিহঁতৰ হাই টেকনিক মানে হাই টেকনলজি থকা এনেকুৱা কেমেৰা বা হাই ডেফিনেশ্যন কেমেৰা নাছিল যে ইমান আন্ধাৰতো সিহঁতৰ ইমান ভাল পিকচাৰ আহিব। তেতিয়া বহুতখিনি গ্লিচ আহিব, আৰু এনেকুৱা হ'ব পাৰে যে স্পেচত কোৱালিটিটো অলপ বেয়াও হৈ যাব পাৰে, কাৰণ তাতে এনভায়ৰনমেন্টটো বা কেনেকুৱা, তাতে বহুত ডাস্টি থাকিব পাৰে। কেমেৰা আগত যদি ডাষ্ট পাৰ্টিকল আহে, তেতিয়া কেমেৰাখন গ্লিচ কৰিব পাৰে, মানে গ্ৰেইনি হ'ব পাৰে। এনেকুৱা বহুতবোৰ ৰিজনছ আছে। মেইন ৰিজন কেইটা কি হয়, ফ্লেগখন যে উৰি থাকে, সেইটো এটা হয়। লাইটত লাইট সোৰ্সটো মাল্টিপল লাইট সোৰ্স আছিলে, এনেকে ফটো যেতিয়া মাৰিছিলে তাত মানে ষ্টাৰ নাছিলে, মানে ষ্টাৰ নাছিলে, সেইটো এটা মেইন ৰিজন। আকাশত ষ্টাৰ এটাও নাই মানে। ফ্লেগখন যে উৰি থাকে এনেকে ৱেভ টাইপৰ থাকে, সেইটো নাচা কি ডিপেন্ড কৰিছে। ফাৰ্ষ্ট হৈছে ফ্লেগখনটো এনেকে হেৰি হৈ নাথাকিব, বতাহ নাই ন তাত, সেইকাৰণে তাত এনেকুৱা ষ্টিক এডাল লগাই দিছে, ওপৰত এনেকে ষ্টিক এডাল লগাই দিছে, তেতিয়াহে আৰু তাত এনেকে ৱেভ টাইপৰ আহিছে, সেইটো ইনাৰ্চিয়াৰ কাৰণে এনেকে থবা, তেতিয়া ইনাৰ্চিয়া এটা থাকিব ন, সেইটো কাৰণে এনেকে ৱেভ টাইপৰ এটা ফৰ্ম এটা। তাৰপিছত নেক্সট আছিলে যিটো ষ্টাৰ বিলাক নাছিলে, সেইটো কিয় ৰিজন হয়। তুমি ধৰা এতিয়া মই ৰাতি আন্ধাৰত আছা আৰু লাইটৰ পোহৰত আছা ৰুমৰ ভিতৰত, তেতিয়া কি হয় দুইটাৰ মাজত ডিফাৰেন্স আছে। তুমি যেতিয়া লাইটৰ আন্ধাৰত থাকিবা, তেতিয়া তুমি বাহিৰৰ ৰাস্তাত কি হৈছে ইমান ভালকে দেখা নাপাবা, তোমাৰ গ্লাছখন দি ভালকে দেখা নাপাবা।
তুমি যদি লাইটটো অফ কৰি লোৱা তেতিয়া দেখা পাবা। তাতো সেইটোৰ প্ৰব্লেম হৈছিলে, তাত মানে সূৰ্যৰ ৰশ্মিটো ইমানে ব্ৰাইট হয় তুমি সেইকাৰণে লাইট কেইটা দেখা নাপায়, মানে কি তৰাকেইটা দেখা নাপায়। কিন্তু যদি মই সূৰ্যটো অফ কৰি দিব পাৰিলোহেঁতেন তেতিয়া তুমি তৰাকেইটা দেখিলা। এতিয়া আমি যেতিয়া লাইট দি দেখো তেতিয়া সূৰ্যটো নাথাকে নহয়, সেইকাৰণে আমি তৰাকেইটা দেখা পাওঁ। এতিয়া তৰাটো তুমি ল'ব পাৰিলাহেঁতেন পিকচাৰ, কিন্তু তেতিয়া এই মানুহ যিকেইটা নীল আৰ্মষ্ট্ৰং আছিলে বা যিটো মুনৰ চাৰ্ফেচটো আছিলে সেইটো পুৰা ব্ৰাইট হৈ গ'ল। আমি যদি মিলালোহেঁতেন তেতিয়া মানে গোটেইটোৱে বৰবাদ হৈ গ'লহেঁতেন ফটোত, তেতিয়া কিন্তু ষ্টাৰ কেইটা পালোহেঁতেন। এনেকুৱা এটা সেইটো কাৰণে এইটো ৰিজনৰ কাৰণে। তাৰপিছত আৰু কি আছিলে এতিয়া কি ডিফেণ্ড কৰিছে আৰু ৰিজন কি আছিলে? মুনৰ চাৰ্ফেচটো মানে ডিষ্টাৰ্ব ছান নকৰা ৰিফ্লেক্টিভ বেছি আছিলে। ছানলাইটটো বহুত ৰিফ্লেক্ট কৰে মানে। তো চেনটো এটা কোৱালিটি কাৰণে মানে ইমানে ৰিফ্লেক্ট কৰে, যিবোৰ মানে যিনা শ্বুট পিন্ধি আছিলে সেই শ্বুটকেইটাও সেই ৰিফ্লেকশ্যনৰ পৰা সিহঁতকেইটাও ৰিফ্লেক্ট কৰে মানে। তো ৰিফ্লেক্টৰ বহুত হৈ গৈছিলে মানে, তেনেকুৱা লাগে যে ষ্টুডিঅ'তহে মাৰিছে মানে, বাট তেনেকুৱা নহয় মানে। কিছুমানে কৈছিলে তাত মানে যিটো ভিডিঅ' ক্লিপ আছে সেই ভিডিঅ' ক্লিপটো যদি ফাষ্ট ফৰৱাৰ্ড কৰি দিও তেতিয়া এনেকুৱা লাগিব যে শ্ল' মোশ্যনত শ্বুটিং হৈছে, যেতিয়া ফাষ্ট ফৰৱাৰ্ড কৰি দিয়ে নৰ্মেলি খোজকাঢ়ি থকা নিচিনা। সেইটোৱে কিছুমানে ক'ব বিচাৰে যে শ্ল' মোশ্যনত হৈছে, কিন্তু সেনেকুৱা বহুত ৰিজন আছে মানে। এতিয়া শ্ল' মোশ্যনত গৈ থাকিলেও ভিডিঅ'টো মানে শ্ল' মোশ্যনত এনেকে খোজকাঢ়ি থকা নিচিনা লাগে, কিন্তু হাতৰ যিবিলাক এনেকে ঘূৰি আছে হাতৰ মুভমেণ্ট বিলাক ফাষ্টে হৈ আছে, খালি উৰি থকাটো শ্ল' মোশ্যন হৈছে। সেইটো গ্ৰেভিটিৰ কাৰণে হ'ব লাগিব। তুমি এটা কণ্ট্ৰল কৰিলা, অকল উৰি থকাটো কণ্ট্ৰল কৰিলা, কিন্তু হাতৰ মুভমেণ্ট এইবিলাক এতিয়া চকু ঘূৰি থকা এইবিলাকতো কণ্ট্ৰল কৰিব নোৱাৰিবা ন। আৰু এটা ৰিজন আছিলে যে ভন এলেন বুলি এনেকে বেল্ট এটা আছে, সেই বেল্টটোৰ ৰেডিয়েশ্যন থাকে। পৃথিৱীৰ পৰা যেতিয়া ওলাই যাব আৰু বেলেগলৈ যাব হলে সেই ৰেডিয়েশ্যনটো পাৰ কৰিব লাগিব। এতিয়া মানুহে মানে কিছুমানে ক'ব বিচাৰে যে সেই ৰেডিয়েশ্যনটো পাৰ হলে ৰেডিয়েশ্যনৰ কাৰণে যাবই নোৱাৰিব, কিন্তু সেইটো নাচাই কি এক্সপ্লেনেশ্যন দিছে, সেইটো সিহঁতে বেছি সময়ৰ কাৰণে নাছিলে, 2 ঘণ্টা 3 ঘণ্টা কাৰণে আছিলে। কিন্তু সেইটো যদি বহুত দিনলৈ থাকে তেতিয়াহে ৰেডিয়েশ্যনটো এফেক্ট, কিন্তু অলপ সময়ৰ কাৰণে পাছ হৈ গ'ল কাৰণে একো এফেক্ট। সিহঁতে ফটোজ আৰু ভিডিঅ'জবোৰ চব লছ বুলিয়ে কৰি দিলে। সেইটো শুনিছো মই। সেইটোৰ পৰাই মানে এটা মিস্ত্ৰী টেপছবোৰ চাই পিনে মানে মানুহে whether true or false সেইটো টেষ্ট কৰিবলৈ সিহঁতক খুজিছিলে। So তেতিয়া সিহঁতি সেইটো কৈ দিছিলে মানে সিহঁতৰ মুখ বন্ধ কৰিবলৈ যে নাই নহয় এনেকুৱা টাইপ। কিন্তু কোনে এনেকে হেৰাব? ইমান ইম্পৰ্টেণ্ট এটা মিছন হয় গোটেই ৱৰ্ল্ডৰ ভিতৰত, হয় নে? তো ইমান ডাঙৰ এটা মিছনত কেতিয়াও টেপছ এণ্ড অল এইবোৰ হেৰাই নাযায়, ইমান ইজিলি হেৰাই নাযায়। কোনোবা ইণ্টেলিজেন্ট মানুহ হ'ব যোনে মানে সেইটো কি ক'বা, সেইটো মানে কভাৰ আপ কৰিবলৈ সি নিজৰ ৰুলছ বনাইছে আৰু এনেকুৱা এটা চিনেৰিঅ বনাইছে যাতে মানুহে বিলিভ কৰিব পাৰে, সেনেকুৱা হ'ব পাৰে। এইখিনি টাইমতে ভিয়েটনামৰ ৱাৰো হৈ আছিলে মানে, আমেৰিকা আৰু ভিয়েটনামত, য'ত আমেৰিকা হাৰিছিলে আৰু তাত আনহিউমেন এক্টিভিটিও চলিছিলে মানে। তো কিছুমানে কয় সেইটো কভাৰ আপ কৰিবলৈ এইটো উলিয়াই। আমেৰিকা বহুত বেয়াকে হাৰিছিলে ন, এতিয়া যেনেকে ৰাছিয়া মানে অলমষ্ট তেনেকুৱা নিচিনা। এটা মিথ এটা মই কওঁ, এইটো কোনো টাচ কৰা নাই মানে। তাত মানে সিহঁতে চবে যেতিয়া যায় তাত এটা চেম্পল লৈ আহে, সিহঁতেও চেম্পল লৈ আহিছিলে। তো এই ষ্ট'নটো লৈ আহিছিলে, ষ্ট'নটো মানুহে কয় এইটো ফেক। কিয় কয়? কাৰণ সেইটো সিহঁতেতো ডিফেণ্ড কৰে যে তাৰ এনেকুৱা চেম্পল গোটেই পৃথিৱীখনত ক'তোৱে নাই মানে বিচাৰিলেও, কিন্তু বহুতে কয় এইটো আছে। সিহঁতে এটা চায়েন্স টিম মানে এটা ৰিচাৰ্চ টিম হেৰিত গৈছিলে, এণ্টাৰ্কটিকাত গৈছিলে, সেই তাৰ পৰা লৈ আহিছে। এণ্টাৰ্কটিকাতো বহুত ৰেয়াৰ স্পেচিছ পোৱা যায় ন। আৰু এটা মানে কথা কি, তাৰ পিছতো কিছুমানে মানুহ নগলেও কিছুমান ৰবট চবত এনেকে পঠিয়াই ন, সিহঁতেও মানে কিছুমান চেম্পল কালেক্ট কৰি লৈ আহে, বহুত চেম্পল লৈ আহে মানে এনেকে শিল হওক বা চেণ্ড পাৰ্টিকল এনেকে চেম্পল লৈ আহে। তো সেইকেইটাতকৈ মানে এই ষ্ট'নটো বেলেগ। সেইখিনি সময়ত যিটো টেকনলজি আছিলে, সেইখিনি সময়ত টেকনলজিটোৰ পৰা যদি ভিডিঅ' ফেক বনাবও যায় কিন্তু সেইটো ইম্পচিবল আছিলে। মানে এই ভিডিঅ'টো তুমি চালে গম পাবা, মই লিংকটো দি দিম। মানে চালে কি হয়, মানে ভিডিঅ'টো যদি তুমি কৰিব যোৱা, ফাৰ্ষ্ট হৈছে তাত শ্ল' মোশ্যন লাগিব, শ্ল' মোশ্যন কৰিবই লাগিব। যিটো শ্ল' মোশ্যন তেতিয়ালৈকে শ্ল' মোশ্যন এনেকে ষ্টাৰ্ট হোৱা নাছিলে। শ্ল' মোশ্যন মানে 1 ছেকেণ্ড 2 ছেকেণ্ড এনেকে কৰিব পাৰি, 5 ছেকেণ্ড কৰিব পাৰি, এনেকুৱা। কিন্তু যেতিয়া মুন লেণ্ডিং হৈছিলে, মুন লেণ্ডিং লাইভ দেখাইছিলে, বহুত 8 ঘণ্টা নে কিমান ঘণ্টা লাইভ দেখাইছিলে। এইখিনি সময়ত এই 8 ঘণ্টা যদি দেখাব হয়, তুমি নিজে গোটেই টেকনলজিটো বনাব লাগিব শ্ল' মোশ্যন। সেইটো এটা ডিফিকাল্ট হয়। আৰু
তুমি যদি লাইভ দেখাব যোৱা মাজত কাট খুব নাথাকিব ন, তুমি পুৰা কণ্টিনিউৱাছ 8 ঘণ্টা কণ্টিনিউৱাছ দেখাব লাগিব। তেতিয়া 8 ঘণ্টা কণ্টিনিউৱাছ হলে তুমি যেতিয়া শ্ল' মোচন কৰিব যাবা তুমি মানে আছলি মেটেৰিয়েল কিমান ঘণ্টাৰ লাগিব বুজিছা? 8 ঘণ্টাৰ মেটেৰিয়েল খিনি তুমি যদি 10 টাইমছ কৰা তেতিয়া 80 ঘণ্টা শ্বুটিং কৰিব লাগিব। সেইটো মানে তুমি ষ্ট'ৰ কৰাটো ইম্পচিবল আছিলে সেইখিনি সময়ত। এতিয়াতো আমি মেমৰি এখনতে কিমান ষ্ট'ৰ কৰি দিম, কিন্তু সেইখিনি সময়ত নাছিলে সুবিধা। যিটো লাইট চ'ৰ্চ আছিলে, লাইট চ'ৰ্চটো কি হয় পৃথিৱীখনৰ আৰু সূৰ্যৰ কি কয় তেতিয়া চন্দ্ৰটো আছিলে মুনটো আছিলে আৰু পৃথিৱী চানটো আছে, তাৰ লাইট চ'ৰ্চটো বহুত দূৰত আছে ন, সেইকাৰণে যিবিলাক লাইটৰ ৰে বিলাক আহিব, ৰে বিলাক পুৰা পেৰেলেলি আহিব ন, দূৰত ডিষ্টেঞ্চৰ পৰা আহিব। এতিয়া যদি ইয়াত পৃথিৱীতে বনাব যাওঁ আমি ওচৰৰ পৰা যদি লাইট চ'ৰ্চটো দিওঁ এতিয়া কি হ'ব ডাইৰেক্ট তুমি ধৰা পৰি যাবা, শ্বেডোটো অলপ এনেকে বাহিৰলৈ ওলাব বুজিছা? সেইকাৰণে তুমি লাইট চ'ৰ্চটো বহুত দূৰত দিব লাগে, আৰু বহুত দূৰত দিয়া মানে তুমি বহুত দূৰত কেনেকে দিবা, ইমান দূৰততো দিব নোৱাৰিবা। সেইটো এটা ৰিজন সেনেকে দিছে। তাৰপিছত আৰু এটা ৰিজন দিছে, তুমি যদি ধৰা মুন চাৰ্ফেচটোৱে মই এনেকে বনালো, এটা মিনিয়েচাৰ এটাই বনালো, মিনিয়েচাৰ এটা বনালে কি হয় তুমি যেতিয়া লেন্সত এনেকে দেখুওৱা, তুমি ধৰা মিনিয়েচাৰ এটা বনালা, তেতিয়া কি হয় মাজত যিটো ওচৰৰ বস্তু আছে আৰু দূৰৰ বস্তু আছে দুইটা যেতিয়া ফকাছ কৰিবা ফকাছটো মানে সমানে নহয়। তুমি এনেকে যেতিয়া পাছ হৈ যাবা ওচৰৰ বস্তুটো ফকাছটো ব্লাৰ টাইপ হৈ যায়, তেতিয়া নেক্সট বস্তুটো আহে মিনিয়েচাৰত। কিন্তু যেতিয়া তুমি ডাঙৰ সঁচাকে ডাঙৰ বস্তু এটা থাকে তেতিয়া তুমি ওচৰৰ বস্তু আৰু দূৰৰ বস্তুৰ মাজত ইমান গেপ ডিফাৰেঞ্চ নাথাকে। তুমি যেতিয়া পৃথিৱীখন চালে চাবা ওচৰৰ পৰা আৰু দূৰৰ ইমান গেপ নাথাকে, তেতিয়া তুমি অৰিজিনেল এনেকুৱা এটা এই ফটোটো তাতো সেনেকুৱাই আছিলে। চন্দ্ৰটো যিবিলাক ক্ৰিয়েটাৰ্ছ বিলাক থাকে যে ওচৰৰ থাকে আৰু দূৰৰ একো ইমান ডিফাৰেঞ্চ নাথাকে, মানে সেইটো সঁচাকে ডাঙৰকে বনায়। আৰু যেতিয়া শ্বুটিং কৰিছিলে, শ্বুটিং কৰোতে সেইটো তাত ধূলিখিনি চাবা, ধূলিখিনি এনেই আমি ইয়াতে যদি ধূলি অলপ কেনেবাকে ঘূৰাও সেইখিনি বতাহতে এনেকে উৰি যায় ন, কিন্তু তাত এনেকে খোজ কাঢ়িছিলে, খোজ কাঢ়োতে ধূলিখিনি ধৰিলে তুমি এতিয়াও যদি ভিডিঅ'টো চোৱা তুমি নিজে চালেই গম পাবা যে ধূলিখিনি অলপ বেলেগ টাইপত বিহেভ কৰে, তাত যে এয়াৰ নাথাকে মানে ইনাৰ্চিয়াৰ কাৰণে অলপ যায়, অলপ গৈ পেলাই পৰি যায়, এনেকে উৰি নাযায়। সেইখিনি তুমি নিজে চালো, মই নিজে চালেও মানে বেলেগ বেলেগ লাগে। তাত এতিয়া যদি তুমি এটা এনেকুৱা এটা এটমস্ফিয়াৰ বনাব লাগিব য'ত ভেকুৱাম হ'ব, আৰু ভেকুৱাম এটা পুৰা অকণমান ঠাইত বনালে নহ'ব, গোটেই লাৰ্জ এৰিয়া এটাত বনাব লাগিব। কাৰণ তাত লাইভ কিছুমান আছিলে একদম স্পেচ ক্ৰাফ্টখন যেতিয়া হেৰিৰ পৰা তাৰ পৰা স্পেচ ক্ৰাফ্টখন মানে এনেকে লেণ্ডিং হৈ থাকে, অলপ অলপকে গৈ থাকে, প্ৰথমে বহুত ডাঙৰ হৈ থাকে তাত সৰু হৈ গৈ থাকে, সেইখিনি মানে 3 ঘণ্টামান কণ্টিনিউৱাছ দেখাই আছে। তুমি 3-4 ঘণ্টা কণ্টিনিউৱাছ যদি কৰিব হয় তাত সঁচাই বস্তুটো ডাঙৰকে বনাব লাগিব। এনেকুৱা ডাঙৰ যদি ভেকুৱাম চেম্বাৰ এটা বনাব হয়, এনেকে মানে বহুত ৰিজন আছে। সেইটোত যদি তুমি কৰিব যোৱা মানে তোমাৰ যিমানখিনি টেকনলজি লাগিব, তুমি ফেক ভিডিঅ'টো বনাবলৈ যিমানখিনি টেকনলজি লাগিব তুমি আছলিকে মুন লেণ্ডিং কৰিবলৈ ইজিহে হ'ব। মানে সেই মই ভিডিঅ'টোত চাইছো, ভিডিঅ'টোত মানে এইটোৱে ক'ব বিচাৰিছে যদি ফেক যদি কৰিছে সেইটো বহুত ডাঙৰ কথা, আৰু যদি সঁচাকে কৰিছে সেইটো ইমান কথা। যদি সঁচাকে ফেক বনাব পাৰিছে সেইটো বেছি ডাঙৰহে, সেইটো প্ৰাউডলিহে ক'ব পাৰিব যে নাচাই এনেকুৱাও কৰিব পাৰি, ফেক কৰি দেখালো, সেইটো ডাঙৰ কথাই হ'ব। কাৰণ সেইটোৰ তুলনাত মানে মুন লেণ্ডিংটো একেবাৰে সৰু, কিন্তু মানে সেইটো একে ইম্পচিবল, খালি আমাৰ মানুহখিনিয়ে ইমান গম নাপায় সেইকাৰণে কয়। আৰু সেইটোতো মই বহুত দিনৰ আগত সেইটো ভিডিঅ' চাইছিলো হা। নেক্সট মই আজিকালি এটা ভিডিঅ' এটা চাওঁ, মানে সিহঁতে কি কৰে এই মুভি বিলাকৰ বেকগ্ৰাউণ্ড কৰে VFX আৰ্টিষ্ট, কৰিডৰ কিউ বুলি আছে, তোমালোকে চেনেলটো চাব পাৰা, বহুত ভাল হয়। সিহঁতে মানে VFX কেনেকে বনায়, তেওঁলোকে VFX কাম কৰে চিনেমাৰ মানুহকেইটা মাতি লৈ আহে। এতিয়া ধৰা বেটমেনে ওলাইছে, বেটমেনৰ ওপৰত ৰিয়েক্ট কৰিব, ইণ্ডিয়ান মুভিৰ ওপৰতো কৰে, সিহঁতে VFX বিলাক মানে এক্সপ্লেইন কৰে কেনেকে কৰিছে। তাত সিহঁতে এদিন মুন লেণ্ডিঙৰ ওপৰত কৰিছিলে, তাত মানে সিহঁতে সেইবিলাক শ্বেডো তাৰপিছত গ্ৰীণ স্ক্ৰীন কেনেকে ইউজ কৰে সেইবিলাক সিহঁতে ইউজ কৰি থাকে ন, সেইবিলাক চাই মানে সিহঁতে কৈছে এইটো মানে VFX নহয়, মানে গ্ৰীণ স্ক্ৰীন নহয়, এইবিলাক সিহঁতে কৈছে। ভিডিঅ' এটা চাব, সেইটো মানে মই বেলেগ বেলেগ পইণ্ট অফ ভিউ গৈছে, তাতো চাইণ্টিষ্টেতো কৈছে, নাচাই কৈছে, তাৰপিছত আকৌ ভিডিঅ'গ্ৰাফাৰ কৈছে, VFX আৰ্টিষ্টে কৈছে, তাৰপিছত আৰু যিটো গেমৰ এনভিডিয়া সিহঁতেও কৈছে, চব ফালৰ পৰা মানে এইটোৱে প্ৰমাণিত হয় যে এইটো সঁচা। এতিয়া মানে ফেক এনেকে কৰিছে বুলি ক'লো, তাৰপিছত ৰিজনটো ই দিলে, সেইটোও কনভিনচিং হয়। তো এতিয়া
মানে কি জানা আৰু এটা কথা কিন্তু মানুহ মানে পইণ্ট আউট কৰিবলৈ বহুত ইজি এনে নৰ্মেলি এনি বস্তু তোমাৰ মানুহক হওক যিকোনো বস্তু তোমাৰ পইণ্ট আউট কৰিবলৈ বহুত ইজি কিন্তু চ' ফেক ভাবা কেইটা সেইকেইটা ওলাবলৈ ইমান কষ্ট হোৱা নাই চ' যোনকেইটাই মানে ডিফেণ্ড কৰিছে নো এইটো ফেক নহয় এইটো ৰিজন সেইটো বেছি ইম্পৰ্টেণ্ট চাব গ'লে মানে সিহঁতি যদিও ফেক কৰিছে সঁচাকে এইটো বহুত ডাঙৰ ডিল কাৰণ কেনেকে সিহঁতি ভাবিছে সিহঁতৰ থিংকিং প্ৰচেছটো কেনেকুৱা লেভেলৰ হ'ব এবাৰ ভাবাচোন সেইটো কথা এই নীল ডিগ্ৰেছ টাইছন বুলি এটা যে সাইন্টিষ্ট এটা আছে ফিজিচিষ্ট এটা সেইটো কয় চাগে সি সেইটো কথাই কয় হা নাচাই চব কথা ডিফেণ্ড কৰি দিছে সেইটোৱে মানে ইনক্ৰেডিবল কথা যদি সিহঁতে ফেকো কৰিছে তথাপিও ইমান বিলাক কথা প্ৰতিটোৰে কিবা এটা ৰিজন দিছে ন যিমানে আজিলৈকে হেৰি আহিছে অবজেকশ্যন আহিছে চবৰে কিবা নহয় কিবা ডিপেণ্ড আছে আৰু এই ডিফেণ্ডটো মানে পুৰা লজিকেল হয় তুমি যদি সেইটো পঢ়া বুজি পাবা মানে মই এইটো হয় সেনেকুৱা সেইটোৱে মানে যদি ফেকো কৰিছে তথাপি ইহঁতে ইমানেই ডিফেণ্ড কৰিব পাৰিছে সেনেকে কয় সেইটোৱেটো যদি সিহঁতি সঁচাকে মানে কৰিল হয় মেবি ফেক কৰিলেও সিহঁতি ক'ৰ পৰা আইডিয়াছ পাব সেয়া অবভিয়াছলি মানে ইণ্টেলিজেণ্ট ব্ৰেইনছ হয় সেইকাৰণে সিহঁতি ডিফেণ্ড কৰিবলৈ সিহঁতৰ প্ৰপাৰ মানে বস্তু আছে আৰু মানে এনেই মানুহে এনেও মানে সন্দেহে চকুৰে চোৱা এইটো মানে এটা অভ্যাস এটা আছে ন ইমান ডাঙৰ কাম কৰি দিছে এতিয়া কোনোতো নিজেতো গৈ পোৱা নাই আৰু চন্দ্ৰত হেৰি কি কয় মুনত মানে আজিলৈকে যোৱা মানুহ অকল 24টা আছে 24 নে 22টা আছে সেইটো মানে আচৰিত কথা ন আৰু লাষ্ট কেতিয়া গৈছিলে লাষ্ট 73 মানত গৈছিলে তাৰপিছত আজিলৈকে কোনো ইমান দিনে যোৱাই নাই এতিয়া কেইদিনমানৰ আগতে হেৰি ডনাল্ড ট্ৰাম্পে বাৰু এনাউন্স কৰিছিল সেইটো তথাপি ইমান দিন যোৱা নাই কাৰণে চবে মানে সেইটো মানে এটা ৰিজন আছে কিয় কিন্তু তাৰো ৰিজন আছে আমেৰিকাই যিটো প্ৰুভ কৰিব বিচাৰিছিলে প্ৰুভ কৰি দিলে ন এতিয়া ইমান মানি ৱেষ্ট কৰিবলৈ লাভ নাই কল্ড ৱাৰ টাইমত সিহঁতৰ বাজেটটো চালে দেখা যায় বাজেটৰ যিটো গ্ৰাফ আছিলে এতিয়াৰ তুলনাত মানে অলমষ্ট 5-6 টাইমছ আছিলে কল্ড ৱাৰ টাইমত এতিয়া বাজেটটো ডাইৰেক্ট ইনক্লাইন হৈ নামি গৈছে sharply fall এনেকুৱা হৈছে এতিয়া মানে সেই মানুহ পঠোৱাটো মানে অপাৰেশ্যনেলি যিটো কষ্ট সেইটো বহুত বেছি মানে